লাষ্ট উইক মোৰ এতিয়া আৰু মানে আৰু আইটো 34 প্লাছ হৈ গ'লোঁ যে আৰু দুদিনমান আহিম আৰু এইটো উইকে আছে আৰু দেন ইটছ এণ্ডিং আহিছোঁ এপ্লিকেশ্যন দিবলৈ ফৰ কমপ্লিশ্যন চাৰ্টিফিকেট দিছ ইজ মাই লাষ্ট উইক চ' দেটছ ইট আৰু কিবা কিবি আছে ফৰ্মেলিটিজখিনি যাতে পূৰা হৈ যায় অলপ অফিচলৈ আহিছোঁ অলমষ্ট হৈ গৈছে আৰু NOC-খন ল'ব আছে লগবুক চাইন হৈ গ'ল চ' বাই 12 তাৰিখে কমপ্লিট হৈ যাব আৰু ফেলোশ্বিপ মই নোৱাৰিছোঁ একচুৱেলি আৰু থাকিবলৈ যাওঁ ঘৰ এতিয়া মানে মই বহি থাকিব নোৱাৰোঁ মানে বহি ৰেষ্ট লওঁ বুলি মানে মাথাটো পেলাই শুবও নোৱাৰোঁ কাৰণ পেটটো ডাঙৰ হৈছে ইটছ ভেৰি ডিফিকাল্ট অলপ মই এতিয়া ৰিয়েলাইজ কৰিছোঁ ফিজিকেলি মাই বডি ইজ ডিমাণ্ডিং চাম ৰেষ্ট হৈয়ে গৈছে ৰেষ্ট মানে একো কাম কৰা নাই কাম তেনেকৈ নাই মোৰ বাট দেন ষ্টিল কিবা এটা মানে ভাগৰ লাগিছে চ' যাওঁ ঘৰলৈ জল্দি অলপ ওলাই দিছোঁ চ' মেখেলা চাদৰ দুখনমান চিলাব দিব আছিলে চ' চিলাবলৈ দি দিওঁ বুলি ভাবিছোঁ আৰু অলপ চুলিখিনিও পিনে বেছি দীঘল হৈ গৈছে চ' ডেলিভাৰী আগত অকণমান ট্ৰিম কৰি লওঁ এনেও নহ'লে সৰিব চুলিবিলাক চ' সেই সোমাই লওঁ টাইম আছে অলপমান অফিচিয়েল ৱৰ্কবিলাক কৰিম চ' আজি আহিলোঁ এতিয়া অফিচলৈ NOC ফৰ্ম এখন ল'ব লাগে য'ত চাইন চবৰে ল'ব লাগিব চ' এয়া বহি আছোঁ অলমষ্ট লাষ্ট ছেকেণ্ড ডে আজি দেটছ ইট ভালেই লাগিছে এটা ফালৰ পৰা যে ফেলোশ্বিপটো কমপ্লিট কৰিব পাৰিছোঁ আৰু শেষ হ'বলৈ আহি আছে অ'কে আজি লাষ্ট ডে মোৰ আহি গ'লোঁ গাড়ী চলাই আহি গ'লোঁ গাড়ী চলোৱাত একো প্ৰব্লেম নাই বাট এতিয়া মই ৰিয়েলাইজ কৰিছোঁ একদম লাষ্ট মান্থটো অকণমান প্ৰেগনেঞ্চিত দিগদাৰ হয় মানে মটিলিটিৰ ফালৰ পৰা চাব গ'লে মই পুটুককৈ মুভ কৰিব নোৱাৰোঁ বহিব নোৱাৰোঁ হেৰি কৰিব নোৱাৰোঁ অলপ প্ৰব্লেম ষ্টাৰ্ট হৈছে চ' লেটছ চি বাৰু আজি বেছি কাম নাই জাষ্ট ডকুমেণ্টছবিলাক দিবলৈ ছাবমিট কৰিবলৈ আছে চাওঁ কিমান জল্দি পাৰোঁ কৰি ল'ব পাৰোঁ তেনেকৈ ভাল হ'ব চ' ফেলোশ্বিপৰ লাষ্ট ডে হৈ গ'ল কালি খতম কিন্তু আৰু আজি ওলাইছোঁ মানে অলপ চাহ তাহ খুৱাই থৈ আহোঁগৈ বুলি ভাবিছোঁ দেৰিকৈ ওলাইছোঁ এতিয়া অলপ 10টা মই হাৱা চেক কৰিছোঁ তেল ভৰাম এতিয়া চ' আজি লাষ্ট ডে কালিয়ে হৈ গ'ল আজি এনেই অলপ লগ কৰিব আহিছোঁ অলপ গিফ্ট চিফ্ট লৈ আহিছোঁ আৰু লগবুকখন দিবলৈ আছিলে মোৰ সেইটো ছাবমিট কৰি লওঁ বস্তুটো ল'লোঁ এতিয়া গৈ আছোঁ চাহ খাবলৈ I have done with all my things আজি চাহ তাহ চবকে খুৱাই দিলোঁ চবকে বাই বাই কৰি দিলোঁ খালি চাৰ্টিফিকেটখন কমপ্লিশ্যন চাৰ্টিফিকেটখন এটা ফাংচন ফেলিচিটেট কৰি দিম বুলি কৈছে চ' এটা বেলেগ এটা দিনত মাতিব চ' আৰু এদিন আহিম আৰু চাৰ্টিফিকেটখন ল'বলৈ কাৰণে চ' ডেটছ ইট এতিয়া কেইটা বাজিলে 2টা ওচৰ ওচৰি হৈছে যাওঁ
আৰু এদিন বাকী থাকিলে আৰু so I have completed my fellowship আৰু that's it complete যে কৰিব পাৰিলোঁ with my baby in my womb babyও support কৰিলে আৰু এতিয়াতো মই অলমোষ্ট 36 উইকছে হ'বলৈ হৈছে আৰু 3 সপ্তাহ বা 2 সপ্তাহ আছে আৰু মোৰ টাইম বেছি নাই so তাৰ আগে আগে খতম হৈ গৈছে so thanks to my baby also আৰু thanks to God আৰু সকলোকে thank you যে এইখিনি শক্তি দিলে so আৰু চাওঁ in future all the best to me so যাওঁ বলক এতিয়া ঘৰ